ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল গুড গাইডছ ৰ আজি নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ গাইছ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ ৰিভাইজ কোৰ্স কন্টেন্ট ফৰ HSLC এক্সামিনেশ্যন 2022 ইন ভিউ অফ কোভিড-19 পেণ্ডেমিক অৰ্থাৎ 2022 চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ আছামিজ সাবজেক্টৰ বিষয়ে আৰু ইতিমধ্যে সেবাই ঘোষণা কৰিছে কোন কোন বিষয় এইবাৰ পৰীক্ষাৰ বাবে সংলগ্ন কৰা হৈছে নতুন সিলেবাছত সেই সম্পৰ্কে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কোনটো সাবজেক্টত বা কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব সময় কিমান থাকিব মাৰ্ক কিমান হ'ব সেই সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি আপুনি স্ক্ৰীনত দেখিবলৈ পাইছে সাবজেক্ট হৈছে আছামিজ সাবজেক্ট কোড 01 নেক্সট আপোনালোকে দেখিছে ক্লাছ 10 টাইমটো হৈছে 3 আৱাৰ্ছ ফুল মাৰ্কস 100 পাস মাৰ্ক 30 তাৰ পিছত আপোনালোকে আৰু এটা বস্তু দেখিবলৈ পাইছে গুড অৰ্থাৎ ক্ৰমাংক আৰু পাঠৰ নাম শিক্ষান্ত পৰীক্ষা এই শিক্ষান্ত পৰীক্ষা লিখা থকাখিনিৰ তলে তলে আপোনালোকে মাৰ্কখিনি দেখিবলৈ পাব কোনটো সাবজেক্টত কিমান মাৰ্ক আছে তো আপোনালোকে স্ক্ৰীনত দেখি আছে গ্ৰুপ এ বাধ্যতামূলক 1 নম্বৰ গোটত আছে গদ্যাংশ যেটো ছাত্ৰ জীৱন আৰু সমাজ সেৱা এইটো পাঠৰ পৰা আৰু ভাৰতীয় সংস্কৃতি এই দুটা পাঠৰ পৰা মিলি মুঠ মাৰ্ক আহিব 13 অৰ্থাৎ ছাত্ৰ জীৱন আৰু সমাজ সেৱা আৰু ভাৰতীয় সংস্কৃতিৰ পৰা 13 মাৰ্ক আহিব নেক্সট গুড দ্বিতীয় গোটত অৰ্থাৎ গোট নম্বৰ 2 ত ইন্টাৰনেটৰ তিতা মিঠা পাঠৰ পৰা আহিব 12 মাৰ্ক এইখিনি হৈছে গদ্যাংশৰ মাৰ্ক তাৰ পিছত আপোনালোকে স্ক্ৰীনত চাই আছে পদ্যাংশত আপোনাৰ আহিব গুড 3 হ'ব পদ্যাংশটো যাত আহিব বৰগীত মাধৱদেৱৰ 10 মাৰ্ক জিকিৰ আৰু বৰগীত এই দুটা মিলি আহিব 10 মাৰ্ক আৰু 4 নম্বৰ গোটত আহিব মই অসমীয়া নামৰ চেপ্টাৰটোৰ পৰা 8 মাৰ্ক এইখিনি আহিব গদ্যাংশ আৰু পদ্যাংশৰ মাৰ্ক তাৰ পিছৰ গুৰুত্বপূৰ্ণ গোটটো হৈছে ব্যাকৰণ যেটো 5 নম্বৰ গোটত থাকিব ব্যাকৰণৰ পৰা আহিব 10 মাৰ্ক যেটো নৱম শ্ৰেণীত যিসমূহ ব্যাকৰণ পঢ়ুৱা হৈছিল বা নৱম শ্ৰেণীত যিসমূহ ব্যাকৰণ আমি শিকিছিলো তাৰ পৰাও কিছু আহিব ইয়াৰ উপৰিও আহিব সমাস সন্ধি বাক্য পৰিৱৰ্তন যেটো সৰল বাক্যৰ পৰা যৌগিক বাক্যলৈ আকৌ যৌগিক বাক্যৰ পৰা সৰল বাক্যলৈ এনেকে জটিল লৈ এনেকৈ আহিব তাৰ পিছত আহিব নত্যবিধি সত্যবিধি জ্যোতি চিহ্নৰ ব্যৱহাৰ খণ্ড বাক্য জতুৱা ঠাঁচ বিপৰীতাৰ্থক শব্দ এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয় এইখিনিৰ পৰা আহিব মাত্ৰ 10 মাৰ্ক নেক্সট 6 নম্বৰ গোটত আহিব ভাৱ সম্প্ৰসাৰণ প্ৰতিবেদন আবেদন লিখন এইখিনিৰ পৰা যিকোনো এটা লিখিব লাগিব আপোনাৰ যত দিয়া থাকিব 4 মাৰ্ক আপুনি যদি নেক্সট পেজত চাও তেনেহলে দেখিবলৈ পাম যে 7 নম্বৰ গোটত আছে ৰচনাৰ পৰা আহিব 8 মাৰ্ক তাৰ পিছত আছে দ্ৰুত পাঠ যিকোনো দুটাৰ পৰা আহিব 10 মাৰ্ক তাৰ পিছত আহিব গ্ৰুপ বি আমি ওপৰৰখিনি গ্ৰুপ এ চাইছিলো এতিয়া আহিব গ্ৰুপ বিৰ গদ্যাংশত থাকিব প্ৰাচীন ভাৰতীয় শিক্ষা যত থাকিব 9 মাৰ্ক তাৰ পিছত আহিব পদ্যাংশ এটো গ্ৰুপ বিৰ কানাইৰ চাতুৰী যত থাকিব 9 মাৰ্ক আৰু ব্যাকৰণত থাকিব নৱম শ্ৰেণীৰ যিসমূহ ব্যাকৰণ পঢ়িছো তাৰ উপৰিও থাকিব ভুল বাক্যৰ শুধৰণি সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ এইসমূহৰ পৰা আহিব মুঠ 7 মাৰ্ক এই সকলোখিনি মিলাই হ'ব 100 মাৰ্ক এইখিনি আছিল আজিৰ আলোচনাৰ বিষয় অৰ্থাৎ অসমীয়া 2022 চন হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসমূহ নতুন সিলেবাস দিয়া হৈছে সেবাৰ তৰফৰ পৰা সেই সিলেবাসৰ সাৰাংশ আজিৰ ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও